friends, welcome back to my YouTube channel. Friends, আজি মই আপোনালোকৰ আগত এনেকুৱা এটা ষ্টৰী লৈ আহিছো, টেকনলজি ৰিলেটেড ষ্টৰী লৈ আহিছো, যিটো ষ্টৰী আপোনালোকে শুনি নিশ্চয় ভাল পাব। সো দেৰি নকৰি বলক আমি এই ভিডিওটো ষ্টাৰ্ট কৰোঁ। সো ফ্ৰেণ্ডছ, এন্ড্ৰইড মানে কি বাৰু? এন্ড্ৰইড সিম্পল ভাষাত ক'ব গ'লে এটা মোবাইল সফটৱেৰ হয় যাৰ ভিতৰত বেলেগ বেলেগ এপ্লিকেশ্যন এবিলাক চলিব পাৰে। সো তাকে কওঁ আমি এন্ড্ৰইড, ঠিক আছে। সো এন্ড্ৰইডৰ বহুত ভাগ আছে, ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈ মই এন্ড্ৰইডৰ কি ভাগ আছে মই একফালৰ পৰা তাৰ কাহিনীবিলাক কৈ যাম। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকিব, আৰু যদি ভিডিঅ'টো নতুনকৈ চাই আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সো ফ্ৰেণ্ডছ, আপোনালোকে জানেনে যে এন্ড্ৰইডৰ কোম্পানীটো ক'ত আছে? সো এন্ড্ৰইডৰ কোম্পানীটো কেলিফৰ্ণিয়াৰ প'ল' অল্টো চহৰত আছে। সো ফ্ৰেণ্ডছ, এন্ড্ৰইডৰ জন্ম 2003তে হৈ গৈছিল, কিন্তু হ'লেও তেতিয়া স্মাৰ্টফোনবোৰ ইমান এটা ইউজ হোৱা নাছিলে, সেইবাবে চবে কিপেড ফোনে ব্যৱহাৰ কৰিছিল। এন্ড্ৰইডৰ মালিক তিনিটা, ৰিচ মিনাৰ, নিক চিয়াৰ্ছ আৰু এণ্ড্ৰি ৰুবিন। সো ফ্ৰেণ্ডছ, এন্ড্ৰইডৰ জাৰ্নি ভালকৈ তেতিয়া আৰম্ভ হয় যেতিয়া এন্ড্ৰইডৰ গোটেই কোম্পানীটো 2005ত গুগলে কিনি লৈছিল। সো ফ্ৰেণ্ডছ, ব'লা এতিয়া ফাৰ্ষ্ট এন্ড্ৰইড কি আছিলে আৰু তাৰ পিছত কি ওলাল সকলোবোৰ কথা চমুকৈ ক'বলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকিবা। সো ফাৰ্ষ্ট এন্ড্ৰইড আছিল এন্ড্ৰইড 1.0। সো এন্ড্ৰইড 1.0 পাব্লিকেলি 2008ত 23rd ছেপ্টেম্বৰত ৰিলিজ কৰে, আৰু এন্ড্ৰইড 1.0 কোড নেম দিয়া হোৱা নাছিলে, কিন্তু সেই এন্ড্ৰইডত ইউটিউব, জিমেইল, কেলেণ্ডাৰ সব চলাব পৰা কেপাচিটি ফাৰ্ষ্ট এন্ড্ৰইডে দিয়া হৈছিলে। সো নেক্সট এন্ড্ৰইডটো হ'ল এন্ড্ৰইড 1.5। ফ্ৰেণ্ডছ, এন্ড্ৰইড 1.5 হ'ল ফাৰ্ষ্ট কোড নেম পোৱা এন্ড্ৰইড, যাক নাম দিছিল এন্ড্ৰইড কাপকেক। হয়, এন্ড্ৰইড কাপকেক। এন্ড্ৰইড কাপকেক এপ্ৰিল 2009ত ৰিলিজ হয়, আৰু এন্ড্ৰইড কাপকেকত কেইটামান নতুন ফিচাৰ্ছ দিছিল, যিটো ফিচাৰ্ছ এন্ড্ৰইড 1ত দিয়া হোৱা নাছিলে। তাৰে ভিতৰত এটা ফিচাৰ্ছ হ'ল ভিডিঅ' ৰেকৰ্ডিং কেপাচিটি। সো ফ্ৰেণ্ডছ, নেক্সট যোনটো এন্ড্ৰইড আছে সেইটো হ'ল এন্ড্ৰইড 1.6। সো এন্ড্ৰইড 1.6 2009ৰ লাষ্টত ছেপ্টেম্বৰত ৰিলিজ কৰিছিল, আৰু তাৰ কোড নেম দিছিল এন্ড্ৰইড ডোনাল্ড। এন্ড্ৰইড 1.6ত CDMA নেটৱৰ্ক ছাপোৰ্ট কৰিছিল। সো তেতিয়াৰে পৰা এন্ড্ৰইড ফোনবোৰৰ ইউজাৰ্ছ বাঢ়ি গৈছিল গোটেই পৃথিৱীতে। সো ফ্ৰেণ্ডছ, নেক্সট যোনটো এন্ড্ৰইড আছে সেইটো হ'ল এন্ড্ৰইড 2.0ৰ পৰা 2.1। সো এন্ড্ৰইড ডোনাল্ডৰ পিছত এন্ড্ৰইড 2.1 আৰু 2.0 উলিয়ালে 2009ত, য'ত মাল্টি একাউণ্ট ছাপোৰ্ট, গুগল নেভিগেশ্যন ফেচিলিটি দৰে দিলে। সো ফ্ৰেণ্ডছ, নেক্সট যোনটো এন্ড্ৰইড হ'ল সেইটো হ'ল এন্ড্ৰইড 2.2। সো এন্ড্ৰইড 2.2ৰ কোড নেম হ'ল ফ্ৰয়ো, মানে ফ্ৰজেন য়োগাৰ্ট। এন্ড্ৰইড 2.2 মে 2010ত ৰিলিজ কৰিছিল, আৰু তাত বহুত নতুন ফিচাৰ্ছ দিছিল, যেনে পুছ নটিফিকেশ্যন, ৱাইফাই মোবাইল হটস্পট। সো ফ্ৰেণ্ডছ, নেক্সট যোনটো এন্ড্ৰইড হ'ল সেইটো হ'ল এন্ড্ৰইড 2.3। সো ফ্ৰেণ্ডছ, এন্ড্ৰইড 2.3ৰ কোড নেম দিছিল জিঞ্জাৰ ব্ৰেড, আৰু ডিচেম্বৰ 2010ত গুগলে এইটো লঞ্চ কৰিছিল। সো নেক্সট যোনটো এন্ড্ৰইড আছে সেইটো হ'ল এন্ড্ৰইড 3.0। সো এন্ড্ৰইড 3.0ৰ কোড নেম হ'ল হানিকম, আৰু হানিকম ৰিলিজ কৰিছিল ফেব্ৰুৱাৰী 2011ত। সো নেক্সট যোনটো এন্ড্ৰইড আছে সেইটো হ'ল এন্ড্ৰইড 4.0। সো এন্ড্ৰইড 4.0ৰ কোড নেম হ'ল আইচক্ৰীম চেণ্ডউইচ, আৰু ই অক্টোবৰ 2011ত ৰিলিজ কৰিছিল গুগলে, আৰু তাত নতুন ফিচাৰ্ছ দিছিল, যেনে নটিফিকেশ্যন ডিছমিছ কৰা, আৰু ৱাইফাই কিমান ডাটা ইউজ হ'ল ৱাইফাইৰ দ্বাৰা মনিটৰ কৰিব পৰা কেপাচিটি এই এন্ড্ৰইড ভাৰ্জনত দিয়া হৈছিলে। সো ফ্ৰেণ্ডছ, নেক্সট যোনটো এন্ড্ৰইড আছে সেইটো হ'ল এন্ড্ৰইড 4.1ৰ পৰা 4.3। সো ফ্ৰেণ্ডছ, এন্ড্ৰইড 4.1 হ'ল জেলিবিন, আৰু তাৰ জাৰ্নি ষ্টাৰ্ট হৈছিল 2012ৰ জুনত। তাৰ নেক্সটত গুগলে উলিয়ালে এন্ড্ৰইড 4.2, যিটো অক্টোবৰ 2012ত ৰিলিজ কৰিছিল,
আৰু Android 4.3 জুলাই 2013 ৰিলিজ কৰিছিল যাৰ কোড নেম দিছিল সেম তাৰ মানে জেলি বিন সো फ्रेंड्स নেক্সট যোনটো Android হল এটো Android 4.4 সো Android 4.4 ৰ কোড নেম হল KitKat আৰু 2013 ত ৰিলিজ কৰিছিল সেপ্টেম্বৰ মাহত সো फ्रेंड्स নেক্সট যোনটো Android হল হেতু হল Android 5 সো Android 5 ক কোড নেম দিছিল Lollipop আৰু ই জুন 25 ত 2014 ত ৰিলিজ কৰিছিল গুগলে সো নেক্সট যোনটো Android হল হেতু হল Android 6 সো Android 6 কোড নেম দিছিল Marshmallow আৰু ইয়াত নতুন ফিচাৰ্স দিছিল যেনে biometric finger facility এটো এটা বেসিক ফিচাৰ্স দিছিল এন্ড নিউ ফিচাৰ্স দিছিল Marshmallow ডিভাইস বোৰত মোবাইল ডিভাইস বোৰত সো फ्रेंड्स নেক্সট যোনটো আমাৰ Android আছে হেতু হল Android 7 সো Android 7 ৰ কোড নেম হল Android Nougat আৰু ই 2016 ত ৰিলিজ কৰিছিল গুগলে সো নেক্সট যোনটো Android হল হেতু হল Android 8 সো Android 8 মাৰ্চ 2017 ত গুগলে ৰিলিজ কৰে যাৰ কোড নেম দিছিল Android Oreo সো फ्रेंड्स নেক্সট যোনটো Android আছে হেতু Android 9.0 সো Android 9 হল Pi মানে তাৰ কোড নেম হল Pi সো फ्रेंड्स Android 9 ত বহুত চেঞ্জেস আনিছে তাৰে এটা মেইন ফিচাৰ্স হল হেতু হল ব্যাটাৰি কনজাম্পশন বহুত লো Android 9 ত সো फ्रेंड्स নেক্সট যোনটো Android আছে হেতু Android 10 যাৰ কোড নেম দিছিল Android Q যেটো সেপ্টেম্বৰ 2019 ত গুগলে ৰিলিজ কৰে নেক্সট যোনটো Android আছে হেতু হল Android 11 যেটো গুগলে 2020 ৰ সেপ্টেম্বৰত ৰিলিজ কৰে সো फ्रेंड्स হে আছিল আজিৰ Androidৰ ষ্টৰী সো যদি যারা নতুনকে চাইছে তো প্লিজ চ্যানেল সাবস্ক্রাইব কৰি লব আৰু লগতে নতুন ষ্টৰী পাইছে তেতিয়াহ'লে বাই বাই